বন্ধুসকল সাৱধান, বিবাহিত মহিলাই ভুলতো এই দিনত মূৰ ধুব নালাগে। বিশেষকৈ বিবাহিত মহিলাসকল সাৱধান হওক। এইটো দিনত মূৰ ধুলে পৰিয়ালত সংকটৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ সন্তানৰ লগত বহুত কিবা কিবি হ'ব পাৰে। এই ক্ষেত্ৰত স্বামীৰ জীৱন সংকটত পৰিব পাৰে। বন্ধুসকল, হিন্দু ধৰ্মশাস্ত্ৰত অনেক পৰম্পৰাবোৰক বিশেষ গুৰুত্ব দিয়া হয়। বিয়া বাৰু অন্তিম সৎকাৰৰ বাহিৰেও বহুত পৰম্পৰা সকলো ভাৰতীয় পুৰুষ মহিলাই পালন কৰে। এই ক্ষেত্ৰত মহিলাই কিবা কিবি কাম কৰাৰ আগত কামটো শুভ নে অশুভ বিচাৰ কৰাটো বিশেষ দৰকাৰী। আপোনালোকক কওঁ যে হিন্দু ধৰ্মত দিন বিশেষে বিবাহিত মহিলাক মূৰ ধোৱাটো বিশেষ নিষেধ কৰা হৈছে। সপ্তাহৰ কেইটামান দিনত যদি বিবাহিত মহিলাই মূৰ ধুৱে তেন্তে তেওঁৰ স্বামীৰ বাবে বাধা আহিব পাৰে আৰু আপোনাৰ সন্তানৰ কাৰণে কষ্ট আহিব পাৰে। গতিকে আহক পলম নকৰি আলোচনা কৰোঁ কোনটো দিনত বিবাহিত মহিলাই মূৰ ধুব নালাগে। বন্ধুসকল, বুধবাৰৰ দিনা কুমাৰী ছোৱালীয়ে মূৰ ধুব নালাগে। যদি ধুৱে তেন্তে ভাতৃৰ ওপৰত বিপদে দেখা দিয়ে, যি আপুনি কেতিয়াও ভাবিব নোৱাৰে। যিমান পাৰে বুধবাৰৰ দিনা কুমাৰী ছোৱালী মূৰ ধোৱাৰ পৰা বিৰত থাকক। বৃহস্পতিবাৰৰ দিনা যদি কোনো বিবাহিত মহিলাই মূৰ ধুৱে তেওঁৰ স্বামীৰ আয়ুস কমি যায়। ভুলতো এইটো দিনত এইটো কাম কৰিব নালাগে। এইটো দিনত ভুলতো নখ আৰু চুলি কাটিব নালাগে আৰু এইটো দিনত ঘৰ মুচিবও নালাগে আৰু কাপোৰ ধুব নালাগে। যদি এইবোৰ কাম কৰে তেন্তে আপোনাৰ পৰিয়ালৰ বিপদ হ'ব পাৰে। যদি সোমবাৰে কোনো বিবাহিত মহিলাই মূৰ ধুৱে তেন্তে সন্তানৰ কাৰণে বিপদ হ'ব পাৰে। পৰিয়ালত আৰ্থিকভাৱে অসুবিধাই দেখা দিয়ে। পৰিয়ালটো বিপদৰ পৰা বচাবলৈ এইকেইটা নিয়ম আপোনালোকে অৱশ্যেই পালন কৰক। বন্ধুসকল, কথাখিনি জানি যদি ভাল লাগিল লাইক এটা কৰি দিব। আপোনালোকৰ এটা লাইকে মোক এনেকুৱা ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগাব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব। মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে সোনকালে পাই যাব।